নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব, কাৰণ আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভূগোল বিষয়ৰ পাৰ্ট 3 আৰু ইয়াত আছে 20টা ভূগোল বিষয়ৰ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান, যিকেইটা নেকি হ'ল বিশ্বৰ বিভিন্ন স্থানক কি বুলি জনা যায়। তো আশা কৰিছোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। তো বলক বন্ধুসকল, দেৰি নকৰি আজিৰ আমাৰ সাধাৰণ জ্ঞানকেইটা জানি লওঁ। লগতে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ মাজতে ভিডিঅ'টো লাইক কৰিব, লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, লগতে কাষতে থকা ঘণ্টাটোও দবাই থ'ব, যাতে আপোনালোকৰ জ্ঞানৰ ভাণ্ডাৰ বঢ়াই যোৱাৰ সুবিধাতে বনোৱা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নটিফিকেশ্যন আপোনাৰ তাত পটককৈ যাই পায়। তো বন্ধুসকল বলক এতিয়া আমাৰ আজিৰ বিষয়লৈ আগবাঢ়োঁ। 1 নম্বৰত দিয়া আছে মেকমোহন ৰেখা কি? বন্ধুসকল প্ৰত্যেকটো প্ৰশ্ন নম্বৰত 5 ছেকেণ্ডকৈ সময় ৰখা হৈছে। মনতে উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰিব, নাইবা কমেণ্টত জনাব উত্তৰবিলাক। ইয়াৰ উত্তৰ হ'ল ভাৰত আৰু চীন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। 2 নম্বৰত দিয়া আছে কোন দেশৰ অধিবাসীক দাস বোলা হয়? যদি উত্তৰবিলাক জানে বন্ধুসকল কমেণ্টত জনাব। উত্তৰ নেদাৰলেণ্ডৰ অধিবাসীক দাস বোলা হয়। 3 নম্বৰত দিয়া আছে সপ্ত পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয়? তেতিয়াহ'লে সপ্ত পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয়? উত্তৰ ৰমক। 4 নম্বৰত দিয়া আছে ভাৰতৰ বাগিচা কাক কয়? ভাৰতৰ বাগিচা বুলি বেংগালুৰুক কোৱা হয়। 5 নম্বৰত দিয়া আছে বিশ্বৰ আটাইতকৈ শীতল ঠাইখনৰ নাম কি? যদি বন্ধুসকল উত্তৰবিলাক জানে কমেণ্টত জনাব প্লিজ। বিশ্বৰ আটাইতকৈ শীতল ঠাইখনৰ নাম হ'ল ভাৰ্খোৱানস্ক, যিখন নেকি চাইবেৰিয়াত আছে। 6 নম্বৰত দিয়া আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি আছিল? ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ। 7 নম্বৰত দিয়া আছে পুৱাৰ শান্তৰ দেশ কোনখন? পুৱাৰ শান্তৰ দেশ কোৰিয়া। 8 নম্বৰত দিয়া আছে পৃথিৱীৰ সৰ্বাধিক হ্ৰদ থকা দেশ কোনখন? পৃথিৱীৰ সৰ্বাধিক হ্ৰদ থকা দেশখন হ'ল ছুইজাৰলেণ্ড। 9 নম্বৰত দিয়া আছে পৃথিৱীৰ মুঠজ কাক কোৱা হয়? আজি যিকেইটা মই প্ৰশ্ন লৈ আহিছোঁ বেছিভাগ সকলোৱে জানে, তথাপি মই লৈ আহিছোঁ কাৰণ আমাৰ ৰিভাইজৰ খুবেই প্ৰয়োজন। তো পৃথিৱীৰ মুঠজ বুলি পামেৰ মালভূমিক কোৱা হয়। 10 নম্বৰত দিয়া আছে সমুদ্ৰৰ বোৱাৰী বুলি কোনখন চহৰক কোৱা হয়? সমুদ্ৰৰ বোৱাৰী বুলি ভেনিছ চহৰক কোৱা হয়। 11 নম্বৰত দিয়া আছে পঞ্চ নদীৰ দেশ বুলি কাক কোৱা হয়? পঞ্চ নদীৰ দেশ বুলি পাঞ্জাৱক কোৱা হয়। 12 নম্বৰত দিয়া আছে সেউজীয়া দ্বীপ কাক কোৱা হয়? সেউজীয়া দ্বীপ বুলি আয়াৰলেণ্ডক কোৱা হয়। 13 নম্বৰত দিয়া আছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? বজ্ৰপাতৰ দেশ বুলি ভূটানক জনা যায়। 14 নম্বৰত দিয়া আছে সূৰ্যোদয়ৰ দেশ বুলি কাক কোৱা হয়? সূৰ্যোদয়ৰ দেশ বুলি জাপানক কোৱা হয়। 15 নম্বৰত দিয়া আছে শুকুলা হাতীৰ দেশ কোনখন? শুকুলা হাতীৰ দেশ থাইলেণ্ড। থাইলেণ্ডক শুকুলা হাতীৰ দেশ বুলি জনা যায়। 16 নম্বৰত দিয়া আছে পৃথিৱীৰ সবাতোকৈ চুটি নদীখনৰ নাম কি? পৃথিৱীৰ সবাতোকৈ চুটি নদীখনৰ নাম হ'ল ডি নদী। 17 নম্বৰত দিয়া আছে মাজনিশা সূৰ্য উদয় হোৱা দেশ কোনখন? এইটো হয়তো সকলোৱে জানে, তথাপি মই দিছোঁ। মাজনিশা সূৰ্য উদয় হোৱা দেশ নৰৱে। 18 নম্বৰত দিয়া আছে নীল নদীৰ দান বুলি কাক কোৱা হয়? নীল নদীৰ দান বুলি ইজিপ্তক কোৱা হয়। 19 নম্বৰত দিয়া আছে সূৰ্যাস্তৰ দেশ কোনখন? সূৰ্যাস্তৰ দেশ আমেৰিকা।
20 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল কৃষ্ণ মহাদেশ বুলি কোনখন মহাদেশক জনা যায় কৃষ্ণ মহাদেশ বুলি আফ্ৰিকা মহাদেশক জনা যায় তো বন্ধুসকল আজিৰ আমাৰ বিষয়ৰ প্ৰশ্নকেইটা মানে সাধাৰণ জ্ঞানকেইটা জানি কেনেকুৱা লাগিল কমেণ্টত প্লিজ জনাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থব লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ